তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালে চাগে? মোৰো ভাল। মানে আমি নতুনকৈ ইউটিউবত ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ। প্ৰথম মানে এটা ইউটিউব চেনেল আগৰ পৰাই আছে, ঋতুৰাজ বুঢ়াগোহাঁই কৈ কেনে। মই এটা নতুনকৈ খুলিম, শদিয়া প্ৰেংক ষ্টাৰ বুলি। আমি মানে আজি প্ৰেংক ভিডিঅ' এটা ষ্টাৰ্ট কৰিব লৈছোঁ। প্ৰথম মানে এতিয়া কেনেকৈ বনাওঁ চাই লওঁ আৰু ষ্টাৰ্টটো কৰি লওঁ। বনাওঁতে ভিডিঅ'টো লাষ্টত চাব পাৰিব, এনজয় কৰিব। যদি অলপ ভুল হয় ক্ষমা কৰি দিব। ভিডিঅ'টো চাবা তোমালোকে, ভাল লাগিব চাগে। আজি প্ৰথম কৰিছোঁ আজি, ঠিক আছে চবেই চাবা। আৰু মই নতুনকৈ ইউটিউব চেনেলটো খুলিম, শদিয়া প্ৰেংক ষ্টাৰ বুলি। সেইটোত ইয়াৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিবহি। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাকে আশা কৰিছোঁ। এনেকৈ আগলৈ যেতিয়া মৰম দি যাওক আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, তাকে আশা কৰোঁ। অ'কে, ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰখিবচোন। দাদা মোৰ মানে ইয়াত ঘৰ আছিলে, মানে মই ক'ত আছোঁ মই বিচাৰি পোৱা নাই ভালকৈ যে। মানে মোক অকণমান থৈ আহিব নেকি? ব'লাচোন, মোৰ মানে দেৰি হৈছে, অকণমান থৈ আহাচোন। ব'লাচোন, অকণমান থৈ আহিবা। নহয় মানে মই শদিয়াতে ঘৰ, নতুনকৈ বনাইছে মানে। মই কোনডোখৰত আছোঁ ভালকৈ নাজানো, অকণমান থৈ আহিবচোন ব'লক। নহয় অকণমান থৈ আহিলেকে হ'ব। কিবা বাবাই ফোন কৰোঁতে এফালে ক'লে, মানে মই ভালকৈ বুজি নাপালোঁ কোনডোখৰত ক'লে। ব'লাচোন থৈ আহিবা, মানে ঘৰটো 2 মহলীয়া আছে। লাগিলে তোমালোকে ক'ত থাকা? তোমালোকে মানে ৰুম এটা তাতে ল'ব পাৰিবা, থাকিব পাৰিবা। ব'লাচোন থৈ আহিবা, ব'লা না, মোৰ দেৰি হৈছে মানে। ব'লাচোন থৈ আহিবা, ব'লা না। ভাইটি আপোনাক চিনি নাপাওঁ, কিয় উঠিছা বে? নহয় তুমি নমাই দিছা যে। নহয় থৈ আহিবা, মোক সঁচাকৈ কৈছোঁ, বহুত ভয় লাগি আছে, সেইকাৰণে কৈছোঁ। নহয় চিনি নোপালা বুজি পাম এতিয়া ঘৰটো ক'ত আছে ঘৰটো। নহয় ঘৰটো 2 মহলীয়া বুলি ক'লে চিনি পাবা চাগে তোমালোকে। নহয় তোমালোকে চিনি পাবাই, এইডোখৰতে আছে। ব'লাচোন ব'লা, একো নহয় থৈ আহিবা। নহয় মানে অকণ থৈ আহিবা, মানে মোৰ ভয় লাগি আছে। থৈ নিবা, ইয়াতে ৰখি আছোঁ, কাকো বিচাৰি পোৱা নাই মানে যাবলৈ ঘৰলৈ। ইয়াত ভূত চোট নাই নহয়, এনেই ভয় খাই আছে। নহয় মানে ভয় লাগিছে, ইয়াৰ নহয় যে চিনি নাপাওঁ, জেগাখিনি অচিনাকি মানে। ঘৰ ক'ত? মোৰ ডিব্ৰুগড় হয়, মানে ইয়াত নতুনকৈ ঘৰ বনাইছে। মানে ঘৰটো পূৰা হোৱা নাই বনোৱা। অকণমান থৈ আহিলে হ'ব, তোমালোকে ঘৰটো গেটৰ মুখত থৈ আহিলে হ'ব। নহ'লে ব'লা চাহ তাহ খাই আহিবা ব'লা। নহয় একো নহয়, ব'লা অকণমান থৈ আহিবা। যাবই লাগে। নহয় দাদা ৰ'বাচোন ৰ'বা। নহয় মানে মই অকলে আছোঁ কাৰণে কৈছোঁ, অকণমান থৈ আহিলে হ'ব, বেছি দূৰ নহয় নহয়। এই ৰ'বাচোন। দেৰি হৈছে কৈছোঁ নহয়। নহয় মানে মোৰ হেৰি যাবই লাগিছিলে, মই চিনি তিনি নাপাওঁ যে ঘৰ চৰ। এই অকণমান থৈ আহিবা, ব'লাচোন ব'লা। ইয়াতে ঘৰ আছে বুলি কৈছে, আকৌ আপুনি চিনি নাপাওঁ। নহয় মানে ঘৰটো নতুনকৈ বনাইছে, মই ইয়াৰ নহয় যে, সেইকাৰণে মই চিনি নাপাওঁ মানে ভালকৈ। এই অকণমান থৈ আহিলে হ'ব, ব'লাচোন। অকণমান নাপাওঁ ন। দাদা ঘৰটো গেটৰ মুখত থৈ আহিলে হ'ব, অকণ ব'লাচোন ব'লা। ঘৰটো গেটখন ক'ত আছে? ঘৰটো ক'ত আছে? ঘৰটো 2 মহলীয়া দাদা, এইডোখৰতে ক'ৰবাতে আছে, তোমালোকে চিনি পাবাই চাগে। এইকেইটা অৰিজিনেল অকণমান আগত বুলি ক'লে, সেইকাৰণে মই ৰখি দিছিলোঁ মানে কোনোবা আহিব বুলি। কোনো অহা নাই আজি, গাড়ী চাড়ী অহা নাই একো। তোমালোককে কৈছোঁ ব'লাচোন, অকণ থৈ আহিবা অকণ। নহয় আজি গাড়ী বন্ধ কৈছে, উঠিব নাপায় কৈছে। নহয় হ'লেও থৈ আহিবা, তোমালোকে 2জন আহিছা, মই যাম, একো নহয়, অকণমান থৈ আহিবা পাৰিবা। আহিছোঁৱে, স্কুটিখনো ভাল নহয়, আগত পুলিচো আছে। একো নহয়, এতিয়া পুলিচক কিবা এটা মিলাই দিবা, 2-3 টকা দি দিবা। ব'লাচোন ব'লা, অকণমান থৈ আহিবা। দাদা পাৰিব, ব'লা থৈ আহিবাচোন। হ'ব ভনীজন ৰখিবাচোন। স্কুল পৰা আহিলা? স্কুল ছুটি হ'লে নেকি? গৈ চাগে যে, ৰ'বা আকৌ। নহয় কথা পাতোঁ বুলি ভাবিছিলোঁ, চিনাকি হওঁ বুলি ভাবিছিলোঁ, নৰখা নেকি? শুনাচোন কথা এটা আছিলে মানে। ভাত খাই আহিলা ঘৰৰ পৰা? পাহৰি গ'লা নেকি? ঘৰটো ক'ত আছিল? 5 মাইল কোনফালে? 5 মাইল তিনিআলি। মই চাই আছোঁ নি? চাই আছোঁ হাতানে 5 মাইল তিনিআলি নেকি?
কোনফালে আছে চিধা যাব পাৰি নেকি ইচ্ছাৰ কথা হা ইচ্ছাৰ কথা নহ'লে লৈ যোৱা আকৌ নহয় মই যাওঁ কৈছিলোঁ তোমালোকৰ ঘৰৰ ফালে মই এতিয়া এফালে গৈছোঁ এফালে নাই যোৱা নহয় নহয় মই ঘূৰি দিম চাগে এইফালে যামগৈ ঠিক আছে ইয়াতে ৰখা মই গৈ আহি লওঁ তাৰপিছত মোৰ লগত যাবা নহয় তুমি এইফালে ক'ত যাবা এইফালে মই যাম কিবা এটা কামত নহয় তুমি আৰু নাহিবা চাগে কিবা বন্ধকত দি যাওঁ নেকি নহয় ব'লা আকৌ ময়ো যাওঁ নহ'লে লগতে ঠিক আছে আহা যদি ভালকৈ নহয় ৰখাচোন এই ৰখাচোন নহয় ফটোৱা কৰি নহয় গৈ চাগে যে নহয় মই তোমালোকৰ ঘৰলৈ নিবা নে সুধিছোঁ নিনো নিনো নহয় তুমি এতিয়া নিম বুলি ক'লা নহয় যদি ঝাৰু পোক খাব মন আছে তেতিয়াহ'লে ব'লা रुको जरा যাম আকৌ सबर करो ধুনীয়া নেকি দিয়া এনেই ফটোৱা কৰি আছে কি কৰিম নহয় 5 মাইল কোনফালে যায় এইফালে যায় আকৌ 3-4 4 ক'ব লাগে নেকি 5 মাইল এইফালে যায় অঁ এইফালে আছে নেকি মই নাজানো যে সেইকাৰণে সুধিছোঁ এইফালে যাওঁ বুলি ক'লা যে কি যাম তেতিয়াহ'লে ব'লা ব'লা টাইম যোৱা হ'ল টাইম 1:30 কি যোৱা গৈছাগে যে ৰ'বা কি দেৰি হৈছে নেকি পুলিচ আহিছে পুলিচক কৈ দিব দাদা ৰ'বচোন কথা এটা আছে যাওঁ দাদা ৰ'বচোন মানে দাদা এইটো তোমালোকৰ লগত প্ৰেংক ভিডিঅ' কৰি আছিলোঁ মানে দাদা সেইফালে কেমেৰাটো দেখিছে দাদা হাই বুলি কৈ দিয়া খাই এটা নামটো চাৰ্চ কৰি যাবা ঋতুৰাজ বৰাগোহাঁই বুলি আছে প্ৰেংক চেনেল হয় মানে নতুনকৈ খোলা হৈছে ঠিক আছে তোমালোকৰ লগত ভাল লাগিলে বেয়া চেনেল নাপাবা হা যোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা দেই কমেণ্ট কৰি দিবা যোৱা শুনা আকৌ এইটো মানে প্ৰেংক ভিডিঅ' আছিলে হা তোমালোকৰ লগত প্ৰেংক বেয়া নাপাবা হা সেইটো কেমেৰাটো যে হাই বুলি কৈ দিয়া এইটো চেনেলটোৰ নাম ঋতুৰাজ বৰাগোহাঁই হা চাবা তোমালোকে অঁ মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয় আই অসম